everyone, welcome back to my YouTube channel. বহু দিনৰ পিছত নতুনকৈ ভিডিঅ' এটা লৈ আহিছোঁ। যেহেতু অলপ শাৰীৰিক অসুস্থতাৰ বাবে ভিডিঅ' বনাব পৰা নাই, দিব পৰা নাছিলোঁ, ক্ষমা কৰিব। এতিয়াৰ পৰা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু বলক এতিয়া মই আহিছোঁ লগৰ ছোৱালী এজনীৰ ওচৰত, খানা খামগৈ বলক। এতিয়া আমি ডাইৰেক্ট প্ৰথমে আহি বগৰী খুন্দিলোঁ। এয়া খুন্দা হৈ গ'ল আৰু খাব লাগে। বলক খাই লওঁ ন ৰাইজ। বগৰী কোনে কোনে খোৱা নাই? আমাৰ ইয়াত বগৰী আছে, বগৰী বাৰী আছে। অকমান ষ্টাইলত খাওক আকৌ, দেৱল এটা নবনাই নে আপুনি? আপুনি গাড়ী কিনিব নাই? গাড়ী কিনে যদি অকমান ষ্টাইলত খাওক। এতিয়া আমি ডাইৰেক্ট বগৰী চগৰী খাই বৈ আজৰি হৈ চব্জি কাটাত লাগি গ'লোঁ। আৰু এয়া ছাইডত বৌয়ে খাই আছে। মোৰ দেৰি হ'ব বুলি বনোৱা মানে কাটাত লাগি গ'লোঁ। আৰু এয়া মাহঁতে বনোৱাত লাগিয়ে গ'ল। আৰু বৌয়ে ফালে চালাড কাটি আছে। এয়া বৌয়ে চালাড কাটি আছে পূৰা টপককৈ। আৰু এয়া আমাৰ মায়ে বনাই আছে ব্ৰইলাৰ মাংস আমাৰ কাৰণে। আৰু ইটো চাইডে মোৰ লগৰজনীয়ে বনাই আছে তাই নিজৰ কাৰণে গাহৰি মাংস ৰাইজ। তাই নিজৰ কাৰণে গাহৰি মাংস বনাই আছে। আৰু এইফালে আমাৰ আৰু বনাই থকাৰ মাজতে এইবোৰ আমাৰ ধেমালিবোৰ আছেই নহয় ৰাইজ। খাই হ'ব তাৰ মাজতে আমি আহিলোঁ দুইজনী নহয় তিনিওজনীয়ে ফটো মাৰোঁ বুলি। এয়া সিহঁতৰ পেংলাই দেখিছেনে, ফটো মাৰিবলৈ লৈ পজ দি ৰখি আছে। আৰু এয়া দেখিছেনে পাগলীজনী কি মানে ফকতীয়া, ফুল ছিঙি আনি মোক দিছে। মোক ফুল ছিঙোতে তোমাৰ নাকত কিলি গ'ল দেখিলা নাই? হাই বয়ফ্ৰেণ্ড, এয়া আমি সকলোবোৰ ধেমালি শেষ কৰি আহিলোঁ ভাত খাবলৈ। আৰু এয়া বৌয়ে একদম ভিডিঅ' বনালে ষ্টাইলত দি দিয়ে। আৰু বাকী এয়া মোৰ লগৰজনী ঘৰৰে দৈ, এয়াও দিলে খাবলৈ, খাই লওঁ। আৰু বাকী গাহৰি 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 এয়া আমি ডাইৰেক্ট ভাত পানী খাই আহি গ'লোঁ বগৰী বুটলিবলৈ। আৰু মই বুটলি আছোঁ, ইফালৰ পৰা মানুহকেইজন মানে চাই আছে দেই, মই সেইটোকে চাই আছোঁ ৰাইজ কি কৈছে। বাকী চব নেওচি মই বগৰী বুটলাত লাগি যাওঁ ন। হৈছে বাকী আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু লগতে কাষতে থকা বেল আইকনটো টিপি দিবলৈও নাপাহৰিব। আকৌ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই।